ভগত গাইছে ইমান মজা আছে চেলে পেলে আৰু বেছি মজা ইমান মছলা দিছে আমাৰ ইয়াত কি স্কুলত যাব ওলোৱাৰ কাৰণে পাপা পাপা লাগিছি আহা কিয় পাপা এবাৰ চাবাই লাগব স্কুলত স্কুলত নগ'লে হ'ব নমস্কাৰ জনাইছোঁ মোৰ এই নতুন ভিডিঅ'টোলৈ আৰু মাইনাক বুলি মই স্কুলত লৈ যাওঁ দৌৰা-দৌৰিকৈ ভাত দুটামান বহি দিছোঁ ভাত দুটামান আৰু ভাতত দি পিনে মাইনাক মানে একটবা খুৱাইছোঁ খুৱাই পাই সিমান ভাত খোৱা এখন 11টামানত খাই তাতো মানে অলপ আগৰ পৰা 9:30মানৰ পৰা পূৰা যুঁজি আছোঁ ভাত খোৱালৈকে ইমান সোনকালেতো ভাত নাখায় একটবা কোনোমতে খোৱালোঁ খাই পিনে তাতে ৰখছোঁ বাইজত মানে দোকান দেখিলোঁ চকটোত খাব বিচাৰিতো সেইটো কাৰণে ভাত একটপাই হওক দুটপাই হওক খালি ভাল দিয়কচোন ভাত খালোঁ আৰু মাইনা স্কুলত কাপোৰ কানি পিন্ধা গম পাইছি পাই পিনে একদম পাপা আহা পাপা আনি লাগি দিছিল আৰু স্কুলততো আৰু দৃশ্যটো দেখি আছোঁ যদি পাৰোঁ যি নাটক কৰিব কিন্তু মই কিন্তু থৈ পিনে পলাওঁ তাৰপিছত যি কান্দে বেয়াও লাগি দিয়কচোন সেই আৰু এতিয়া 10টা বাজি গ'ল কিজানি মই মাইনাক স্কুলত থৈ আহোঁ ৰ'ব চবেই ৰখি থাকিম দিয়কচোন বেছি সময় নহয় এতিয়া 10টা বাজি 11:30 স্কুল বন্ধয়ে যদি বেছিকৈ চলি থাকে 12টামানক এনে মাকিলে এনেকৈ কথা পাতি থাকিলে আৰু 12টালৈকে খোলা ইপিনে ধুচি এটা ইপিনেতো বিচনা চিচনা পাৰাই নাই আহিলে পাৰিম আৰু এইখিনি কাম কৰি গ'লোঁ সেই নিবা পৰা নাই আছোঁ নিবা পৰা নাই আৰু লৈ যাব লাগিব যি বৰ অশান্তি মানে একদম লৈ যাব লাগিলে পাৰি নাই ইমান দূৰ এখিনিও ইমান পাহাৰ মানে এইখিনি পাহাৰ মানে কি আৰু সেইখিনি নামা পাহাৰ আছে আৰু সেইটো গলিও আছে সেইটো গলিও যাব লাগিব উপায় নাই আৰু সেই স্পিনে বলা যাওঁ বলা হৈ গৈছে আহা 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 বেগ ল আহা কাৰণে মাইনাকটো এৰি থৈছোঁ বহুত বেয়া লাগে তাই যেনেকৈ কান্দে কিন্তু কি জানে উপায় নাই যদি ইয়াতে মানে অংগনবাড়ীতে যদি মই মানুহৰ লগত লগ কৰি নেনাওঁ বা মিলি নেনাওঁ তেতিয়াতো তাই বেলেগ স্কুলত গ'লে মিলিব নহয় আৰু যিহেতু এইবাৰ স্কুলত দিয়াই নহয় এইবাৰ 3 চলি আছে 4 মানত দিলি ভাত দিবই লাগিব গতিকে এতিয়া আহি থাকিলে অলপ মানুহৰ লগত লঘংগ পালি কিজানি তাই অলপ মানে লঘংগ হয়ে সেইটো কাৰণে মই এতিয়া আহিবলৈ একদম বাটতে পিনে গাড়ী চাই আছোঁ তাৰ অৱস্থিত মই নুশুনো শুনি পিনে একদম কেম্বা লাগি যায় আহৰে কান্দে আৰু মনত পৰিলে কান্দে আৰু একেবাৰে তেওঁ মানে খেলেও নিচি কি কৰিব উপায় নাই আৰু আজি আহি থাকোঁতে এটা কথা মনত পৰিছে আৰু দুটা এদিনে বাচ্ছা আহিছে সেইটো দুটা আহিছে পাহাৰ বগত আহিছে সেই কি কৰিব উপায়টো নাই দুটা আহি গৈছে বাচ্ছা ধুনীয়াকৈ পাহাৰ বগত আছে বগা লাগি দিয়কচোন ষ্টৰি চবৰে মাতৃ এখনলৈকে আনে আছে এই মাত্ৰ আহি ৰখি আছে মাইনাক থৈ পিনে পলিচিটো চেটেল নোহোৱাকৈ এখেতকালে যাই আছে এখেতকালে বহুত দূৰ হয় পূৰা পাহাৰৰ পৰা আহে কি কৰিবা চলিৰ কাৰণে এইখিনি কষ্ট কৰিবই লাগে ইপিনে মাইনাৰ কাৰণে ৰাস্তাত লুকাই আছিলোঁ মাইনে নহয় তাতেও যাই পেলাই ওলছি মানে দুটা ৰাস্তা আগপিনে এটা পিছপিনে এটা তাতে যাই ওলছি আৰু ইপিনে একদম ৰাস্তাৰ ওচৰতে এইটো কিবা বনাই আছে ক'ব নোৱাৰোঁ আৰু হ'লেহে গম পাম আৰু ইপিনে চুটি দিবাৰে হৈছে যাই পিনে ভাতত লাগো কুকাৰত দালিটো বহাই দিছোঁ দি পিনে অলপমান উতালাই বাই দিছোঁ ফেনটো ধুনীয়াকৈ কাটি দিছোঁ আৰু ইপিনে কুকাৰত এইখিনি একেলগে দি দিম এতিয়া আছে বিলাহী অমিতা গাজৰ এইখিনি ধুনীয়াকৈ দি দিম এইপিনে বোলো হেৰি লাওৰা খেন্দি চচৰি কৰোঁ চাকছোঁ ফ্ৰিজত 2 দিন থোৱাৰ লগে লগে মানে পলিথিনটো যেতিয়া হাৱা এটা লৈ আছে নে ভাগ হৈ আছে সেই ভাগ হৈ থকা খেন্তি না বেলপা পৰি দিছে এতিয়া এৰি ধুনীয়াকৈ ভাজি খাব খুজিছোঁ এতিয়া ভাজি নাখাওঁ চচৰি কৰি খাম আৰু ইয়াতে দিছোঁ এইখিনি বেহৰ খেতি ধুই থোৱাই আছিল বেহৰ আৰু ইপিনে ৰচুন দিছোঁ আৰু ইপিনে বিলাহী আদা নাই এইখিনি এটা পেষ্ট বনাই দালি পূৰা উতলি আছে ভকভককৈ হৈছে ইপিনে এখন মিক্স ভাজি কিমান মছলা চলি দিছে নাই কিমান মছলা দিছে আমাৰ ইয়াত মানে আহিছে আহিবি এতিয়া কৈছে মাংস বনাব লাগে মাংস আনছি মাংসখিনি নবনাওঁ বুলি কোৱাৰ কাৰণে তাই ভাজি এতিয়া দিছে ভেন্দি আলু আৰু গাজৰ আৰু বেঙেনা এখন ভাজি তাৰমানে চচৰিহঁতে বহুত পলম হ'ব না সেইটো কাৰণে চচৰিত ৰখা সময় নাই গতিকে এৰাব লাগিল না সেইটো কাৰণে ভাজি খাই পিনে আৰু যাব সেইটো কাৰণে এইখিনি থৈ দিয়া ৰাতি বনাম ইমান কৰি থাকিব নোৱাৰি আৰু এতিয়া ধুনীয়াকৈ চিলাই আছোঁ আৰু এই লাওৰা
মাংসত যিমান মজা আছে চেলে পেলে আৰু বেছি মজা চলাটো বহুত সময় লাগে এইখিনি বেছি নালাগে যিহেতু ভাজা হৈছে এইখিনি আৰু চেলাৰ এইখিনি ভালে আছে লেটা পৰি যে ফেল দিছোঁ আৰু এতিয়া ধুনীয়াকৈ কি অলপ পাপা আকৌ ভাজা দা কি হয় ইপিনে মাইনাক দেখছি না মাইনা মানে কি জানেনে কামৰ সময়ত খুব ডিষ্টাৰ্ব দি থাকে তাই কাম কৰিব নেদে না আনিছে গা ধুবা ৰখি আছে পানী লাগে সেইটো কাৰণে সেয়ে আৰু চচ্চৰি হ'লে যিহেতু দেৰি লাগব সেইটো কাৰণে দালি আৰু এওঁটো দেখিলাকে ভাজি বনাইছে বিৰাট টেষ্টি জানেনে এও বনা প্ৰত্যেকটো আঞ্জাই বিৰাট ধুনীয়া লাগে আৰু ইপিনে মই বহি দিছোঁ কোথাওতে ধৰকচোন সময় লাগে না কুটি বাচি কালি ধুনীয়াকৈ বহি দিছোঁ এতিয়া বেলেগ একো দিয়া নাই বৰ্তমান তেল দিছোঁ পিঁয়াজ আৰু এটা জলকীয়া মানে কি জানেনে জলকীয়া মই ভাবছোঁ জলকীয়া এনেকৈ লাষ্টত মনত পৰিল যে মাইনাই দেখোঁ জলকীয়া এইটো নাখায় চচ্চৰিটো সেইকাৰণে এটা শুকান জলকীয়া দিছোঁ দি নিমখ দিছোঁ আৰু অলপমান গুড়া দিছোঁ আৰু ইপিনে জানেনে মানে গেৰি আছে মোৰ কাষৰ দাদাটো যেতাই বোলে বাথৰুমত সোমাইছে আৰু ইপিনে ছাতৰ ওপৰত থকা লেতেৰা পানীগিলা মানে খাই আছে বহি পিনে গুড়া কৰিছোঁ এখিনি দিম যি গুড়া আৰু ভাল নালাগে এনাহান কিয় জোকে আছ তাই হ'ব নাখায় নহয় মই খুৱাম এওঁ মানে আৰু ভজা খুৱাব গ'লে কিমান জোৰ কৰি আছে বাগৰি লৈছে পিঠু আৰু ভজা খুৱাব নাখায় তাই মই কম নহয় ভাত খুৱাম আৰু ভজা নাখালে কথা নহয় ভাত নাখালেহে দিম বোলো তোমাক মই স্কুলত য'ত ভাত নাখালে নাই মানে বনাওঁ আৰু ইপিনে আদা ৰহুন যিহেতু গোটেইখিনি মিক্সিটোতে দিয়া গৈছে গতিকে কেঁচা গন্ধটো জক লাগি ভাজি থাকিম আদা ৰহুনৰ কেঁচা গন্ধটো জক লাগি ভাজি লৈছোঁ আৰু ইপিনে এতিয়া অলপ দিম পানী বেছি দিব নালাগে কাৰণ আলুটো মিহিকৈ দিছোঁতো সিজিয়ে গৈছে এইবিলাক ধুনীয়াকৈ খালি মানে একদম মিক্স হ'বা লাগিহে দিম যাতে মছলাটো পূৰা সুমে যায় সেইটো কাৰণে আৰু অলপ পানী দিম মছলা দিম এইটো গৰম মছলা ধনিয়াৰ গুড়া অলপমান বেছি দিয়া নাই অলপ কমকৈ জিৰাৰ গুড়া অলপ অলপ দিছোঁ দি পেলাই এতিয়া ধুনীয়াকৈ অলপ লৰাই দিওঁ ইপিনে অলপ সময় ধানখন লৈ কিনি থৈ দিওঁ থৈ পেলাই আকৌ মাইনাক থৈ দিওঁ আৰু ইপিনে ভাত পুৱা বানিছিলোঁ মই স্কুলত য'তে সেইখিনি কম হয় অলপমান ইপিনে ভাত খাইতে বকি আছে ভাজা খান্দি গোটেই খালা হা ভাজা খান্দি গোটেই আমি ভাজা বেছি লাগে একে ভাজা গোটেই খালা ছোৱালীৰ হাঁহি হাঁহি ছোৱালীৰ হাঁহি আমাৰ পাপাই খাই দেখি তোমাৰ হাঁহি উঠি যায় হা তুমি খাবানে ভাত কলা দে নাছিল পলাই ক'ত গান অ' বাপা গয় গয় ক বাপা গয় কোৱা ইপিনে এওঁৰো ভাত খোৱা খতম মাইনাই আছে হাঁহি মই মোবাইলটো ওলালি গানটো গাই দেখুৱাই মানে কি ডিষ্টাৰ্ব দি থাকে ডিষ্টাৰ্ব দি থাকে এওঁতো ভাত খোৱা হ'লে দেখাই পেলাই এওঁ ভাজা বেছি লাগে ভাজাই বেছিকৈ খাব ভাত অলপমান খাইছি ভাত অলপমান খাইছি আৰু ইপিনে দেখালি লাগব হাহাকাৰ মোৰ কুৰ্তা যদি মুখ মুচি চাক লগা আমি দেখামেই এতিয়া কৈছে মই উদিমুদিকৈ থকা ভিডিঅ' মই পালি চাবি সেনেকৈ কৈছে কিন্তু নেখালেও নহয় কাৰণ মোৰ কুৰ্তা থৈ দি মুখ মুচিছি দেখাবতো লাগবয়ে ধুনীয়াকৈ উঠি আছে ভাত কিন্তু হুচেল মাৰা আৰু ইপিনে পুৱা তে মাইনাক ভাত দিছোঁ অলপমান সেইখিনি মাইনাক খুৱাই লওঁ খাই নাবা নাখায় ভাতৰ নাম শুনাৰ লগে লগে পলৈছি আগে ইপিনে আৰু মাইনাৰ লগত লাগি থাকিলে নহয় কাৰণ ইমান সময় লগাইছে ভাত খাওঁতে মানে ভাত নিদিলে মানে মোৰে ভাতকেইটা খোৱাব বেয়া লাগি যাইছে সেনেকা হৈ যাইছে ভাত
মৰি মানে খোৱাব বেয়া লাগে ইমান মানে পলম কৰি এতিয়া ভাতকেইটা খাই নাখাব ইচ্ছা নকৰে আৰু এইপিনে চচ্চৰি ৰেডি বিৰাট টেষ্টি লাগে অলপ কষ্ট আছে এই এইগিলা পলম লাগে কষ্ট মানে কি পলম লাগে কিন্তু পলম যেনেকৈ লাগে সেনেকৈ কিন্তু টেষ্টিও লাগে পিনে জলকীয়া দিয়া নাছিলোঁ মাইনাৰ ভাবোঁতে কিন্তু মাইনাইটো বিলাক মাইনাই নাখায় নহয় আৰু এটা শুকান জলকীয়া কাটি পিনে দি দিছোঁ সেয়াই আৰু মই বিৰাট ভাল পাওঁ নহয় মানে কি কৰোঁ জানেনে কেতিয়াবা এনেকৈ বনালে বেছিকৈ থাকি গেলি ধৰকচোন নাখালে মই কি কৰোঁ কি বহি পেলাই ৰ'দত বাহিৰত বহি পেলাই এনেকৈ ধুনীয়াকৈ খাই থাকোঁ ভালেই লাগে ন ৰাতি খাম মই ৰাতি নাখালেও কালি হ'লেও খাম আৰু খেল নেদাওঁ ভাতকেইটা খাই লওঁ মানে শান্তিমতে খাব নাপাওঁ ঘৰৰ পৰা যে আচল বতৰটো আনিছিলোঁ এওঁ মানে খাই নহয় কৈছে নিচিনা বিৰাট ভাল কিনে মানে নিজে বনোৱা আচলতে ক'ত কিনা আচলটো খাই বিৰাট বেছি ভাল পায় মই সেইটো কম খাওঁ চখা যে বেছি কিনা আচলটো সেইটো কাৰণে আৰু কিনে ভাজা অলপ লৈছিলোঁ মই ভাজা আকৌ এইখিনি বেছি ইমান ভাজা বেছি মোৰ এতিয়া লাভ নাই এইখিনি আজি মোৰ কাৰণে আমাৰ ইয়াত নিৰামিষ খুব কমেই খায় আজি বহুত দিনৰ মূৰত কণী বিচিছিলে কণী কালি দুটা আছিল আমি কণী ভাজি গধূলি পকা অমিতা দিছোঁ না ৰঙালাও ৰঙালাও লাগছে গুণ গুণ ভাজি খেন্তি মানে কি ক'ব সদায় দিব গৈছে 5 বিধমান মছলা দিছে দি পেলাই ইমান ধুনীয়াকৈ ভাজিছে বিৰাট ভাল হৈছে আজি ভাজ যদিও নিৰামিষ বিৰাট টেষ্টি লাগিছে খাই আমাৰ যি সদায় মাছ মাংস খোৱা হয় সেইটো কাৰণে মানে মাছ মাংসৰ প্ৰতি মানে ৰাপ নহয় গেছি নহয় গেলিও কাৰণে মাছ মাংস নহ'লে আকৌ আঞ্জা খাই নাপাওঁ আৰু থাকিলেও ভাত দিলে যেন আনিছে খাওঁতে খাওঁতে বোলে মানে খেলি আছে মানে আগৰ গাড়ী দিছোঁ হাত ভৰি ভৰি বাগান দিছোঁ দাম সৰু চলি থকা কিমান চাফা কৰিব যদি গাঁতটো চাফা কৰিব যাওঁ ঘৰত দেখি চাফা নহয় আৰু ঘৰত দেখি চাফা কৰিব গ'লে গাঁতটো চাফা নহয় নাহানিছে মাইনা আমাৰ বেছিয়ে সৰু চুলি ধৰি থাকে 1.5 বছৰমানত ধৰি থাকে দুটো বয়স হৈছে সৰু চুলি আনি আছে